ক্ষমা কৰি দিয়ক। কি হ'ল? ভয় লাগিছে? পইচা লওঁতে ভয় লগা নাছিল? চালা কুকুৰ। দাদা মোক প্লিজ নামাৰিব দাদা, মই কাইলৈৰ ভিতৰত আপোনাৰ পইচা ঘূৰাই দিম। ঠিক আছে, যদি কাইলৈ গধূলিৰ ভিতৰত ঘূৰাই নিদিয় তাৰ পৰিণাম ইয়াতকৈও ভয়ংকৰ হ'ব। ঘৰৰ পৰা চুচুৰাই লৈ আহিম। যা। ঐ ছোৱালী, কি চাই আছ? ৰ। ঐ ছোৱালী, কি চাই আছিলি? ইয়াত কি শ্বুটিং চলি আছিলে নেকি? চাইছোঁ যে মানুহ কিমান পাপী আৰু অধম হ'ব পাৰে। নিশ্চয়ৰিবি, মিছাতে চিঞৰি নিজৰ গলাটো বহাই নলবি। কেইটামান সামান্য টকাৰ বাবে ল'ৰাটোক ইমান বেয়াকৈ মাৰিব লাগে নেকি? তই মানুহ নে জন্তু? জন্তুৱে হ বা মানুহে হ, তই উপদেশ দিবলৈ কোন বে? দাদা ক্ষমা কৰিব, তাই এই অঞ্চলটো নতুনকৈ আহিছে। তাই মমাকৰ ঘৰত আহি পঢ়িব আহিছে। দাদা তাৰ সলনি মই আপোনাৰ পৰা ক্ষমা খুজিছোঁ। ক্ষমা কৰিম দাদা, তাৰ সলনি ময়ে ক্ষমা খুজিছোঁ। পাপু তুমি এইবোৰ তুমি মনে মনে থাকা মন। ঠিক আছে, লৈ যা, নহ'লে তাইৰ লগত তোকো মোহাৰি পেলাম। কিন্তু একো কিন্তু নাই, ব'লা। তুমি কথাবোৰ বুজিব কিয় চেষ্টা নকৰা? ইয়াত বুজিবলৈ আৰু শুনিবলৈ কি বাকী আছে? 2-3টা ল'ৰা এটা ল'ৰাক ইমান বেয়াকৈ মাৰিছে, আৰু এইবোৰ দেখাৰ পাছতো মই একো নোকোৱাকৈ কেনেকৈ থাকোঁ? মিছালে তুমি শত্ৰুতা কিয় বহাই লৈছা? শত্ৰুতা সদায় সেইজন মানুহৰহে বাঢ়ে যাৰ মনত ভয় ভাৱ থাকে, আৰু মোৰ মনত না ভয় আছে না লোভ। গতিকে মোৰ চকুৰ আগত যদি মই কিবা বেয়া দেখোঁ মই কমেই। মামা আহিল চাগে। পাপু তুমি এইবোৰ কথা প্লিজ মামাক নক'বা, মামাই এনেই মিছাতে চিন্তা কৰিব। ঠিক আছে মন। মামা পালাহি? অঁ পাপু দেখোন, কেতিয়া আহিলা? বেছি দেৰি হোৱা নাই, মই অলপ আগত পাইছোঁহি। ভালনে তোমাৰ? ভালে ভালে। এইদৰে মাজে সময়ে আহি থাকিবা, তাতে মনো ইয়ালৈ নতুনকৈ আহিছে। তাই এবাৰ ইয়াতেই HS কমপ্লিট কৰিম বুলি ভাবিছে। আৰু তুমিতো জানাই মোৰ ডিউটিৰ পৰা একেবাৰে সময় নাই। গতিকে তুমি এই অঞ্চলৰ ল'ৰা হিচাপে তাইক অলপ গাইড দিবা। হ'ব খুৰা, মই আছোঁ নহয়, গতিকে আপুনি একেবাৰে চিন্তা নকৰিব। মামা তুমিও মানে কিয়নো ইমান চিন্তা কৰা? চিন্তা কিয় নহ'ব? এতিয়া তুমি আমাৰ ঘৰৰ ডাঙৰ ছোৱালী হিচাপে আমাৰ চিন্তা হ'বই দিয়াচোন। মামী তুমিও মানে হ'ব দিয়া। এতিয়া তোমালোকৰ কাৰণে চাহ আনিছো, চাহ খোৱা। আৰু আপুনিও হাত ভৰিকেইটা ধুই লওকগৈ, মই আপোনাৰ কাৰণে চাহ বহাই দিওঁগৈ। পাপু চাহ খোৱা, মই খুৰাৰ কাৰণে চাহ একাপ বনাওঁগৈ। তোমালোকে চাহ খোৱা, মই হাত ভৰিকেইটা ধুই ফ্ৰেছ হৈ লওঁ, নহ'লে এওঁ চিঞৰি থাকিব। ঠিক আছে খুৰা। পাপু চাহ খোৱা।
দিলোঁ হয় মোৰ বৰ চিন্তা হৈছে জানা মই আছোঁ নহয় আপুনি একেবাৰে চিন্তা নকৰিব মই আগবাঢ়ি যাওঁ মা মা তুমি পাপুদাক কিয় পঠিয়াই দিলা মই খেলিবহে লৈছিলোঁ পাপুদা আকৌ আমাৰ ঘৰলৈ আহিব নহয় বাক আনিবলৈহে গৈছে অহাৰ পাছত আকৌ খেলিবা দেই তুমি মনক ফোন লগোৱাচোন ফোনটো ছুইচ অফ দেখাইছে ফোনটো ছুইচ অফ দেখাইছে নেকি অঁ তুমি হৈ পাহাৰ ফালে গৈছোৱাচোন অঁ ঠিক আছে বাৰু মন তোমাৰ হৈছে কি তুমি কিয় এইদৰে মোবাইল অফ কৰি অকলে অকলে বহি আছা তুমি নাজানা নেকি ঘৰত সকলোৱে তোমাৰ কাৰণে কিমান চিন্তা কৰি আছে চৰি পাপু মোৰ মানে মনটো আজি অলপো ভাল লগা নাছিল সেইবাবে এই মুকলি আকাশৰ তলত অলপ জিৰণি ল'লোঁ তুমি সময় চাইছানে এতিয়া কিমান দেৰি হ'ল চৰি পাপু মই মানে টাইমটো চোৱাই নাছিলোঁ আই এম এক্সট্ৰিমলি চৰি ব'লা খং নকৰিবা প্লিজ ব'লা এতিয়া যাওঁ হেল্ল' হেল্ল' বিকি হয় যি হৈছে ভালে হৈছে দে জেন কুকুৰ টেন টাঙোন বল এতিয়া এই চবক কেনেকৈ পৰি মৰিবলৈ দে কিন্তু যিটোৱে তোক মেণ্টেলি ইমান হাইচমেণ্ট দি আছে তই আকৌ তাক বচাব বিচাৰিছ নহয় অ' ইমানতো ভালেই হওক বা বেয়াই হওক ইয়াক কেনেকৈ বিপদৰ সময়ত এৰি থৈ যোৱাটো ভাল হ'ব জানো মই 108ত ফোন কৰি দিওঁ হেল্ল' আজি মনক মই নিজৰ মনৰ কথা ক'বই লাগিব পিছে কেনেকৈ ক'ম যদি মনে মোক একচেপ্ট নকৰে তেতিয়া আমাৰ বন্ধুত্ব সম্পূৰ্ণৰূপে ভাঙি যাব মই মনক এইটো কথা কোৱা ভাল নহ'ব তাই ইয়ালৈ পঢ়িব আহিছে গতিকে মই তাই এক্সামলৈকে অপেক্ষা কৰিব লাগিব মন তই তোৰ লাজ লগা নাই ইমানবোৰ ঘটনা ঘটি যোৱাৰ পাছতো তই আকৌ নহয় মন তুমি মোক ভুল বুজিছা আজি মই তোমাৰ ওচৰত অসভ্যালি কৰিবলৈ অহা নাই মই তোমাৰ ওচৰত ক্ষমা বিচাৰিহে আহিছোঁ মোক ক্ষমাকাৰী দিবানে মন বা এই দাদাজন কোননো তোমাক কিয় ক্ষমা বিচাৰিছে কোনো নহয় আঞ্চ তুমি এইবোৰ কথাত মন দিব নালাগে ব'লা আমি ঘৰলৈ যাওঁ মন তুমি নিজে নিজৰ ভুল বুজি পালা যেতিয়া মোৰ তাত আৰু ক'বলৈ একো নাই এটা কথা ক'ম যদি পাৰা সদায় এনেদৰেই থাকিবা দাড়ি চুলি ৰাখি গুণ্ডামি কৰাতকৈ তোমাক এনেদৰেই ভাল লাগে
মন মন মই মানে কি মই মানে কৰি আছ? যি ক সোনকালে ক, মোৰ ঘৰলৈ যাবলৈ দেৰি হৈছে। মই মানে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰোঁ। কি নহয় মানে হয় মানে কি মানে কৰি আছ? মই ক'ব বিচাৰোঁ যে মই সম্পূৰ্ণৰূপে সলনি হ'লোঁ। কাজিয়া পেচাল গুণ্ডাগিৰি সকলো এৰিলোঁ। এতিয়া মই সকলোৰে লগত হাঁহি ধেমালিৰে জীৱন কটাব বিচাৰোঁ। তুমিতো জানাই মন, তেনেধৰণৰ কোনো ফ্ৰেণ্ড চাৰ্কল নাই। গতিকে মই তোমাক বেষ্ট ফ্ৰেণ্ড বনাব বিচাৰোঁ, যদি তুমি বেয়া নোপোৱা। আৰু যদি মই না কওঁ? তুমি না ক'লেও মোৰ জীৱনৰ প্ৰথম বান্ধৱীজনীয়ে হৈ থাকিবা। বা ভূতৰ মুখত ৰাম নাম। তোমাৰ পৰিৱৰ্তন দেখি সঁচাই ভাল লাগিল। বাই দ্য ৱে, আমি ফ্ৰেণ্ডছ। একচেপ্ট ইউৰ ফ্ৰেণ্ডশ্বিপ প্ৰপ'জেল। থেংক ইউ। হেল্ল' মন, হেল্ল' পাপু। ক'ত আছা তুমি? মই আধা ঘণ্টা ধৰি তোমালৈ ৰখি আছোঁ। তুমি এতিয়ালৈকে অহা নাই যেন? আৰু 5 মিনিট ৰোৱা, মই পামগৈ আৰু এতিয়া। তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে। ঠিক আছে, সোনকালে আহা। মোৰ তোমাৰ লগত কথা এটা আছে। অ'কে দেন বাই, মই গৈ আছোঁ। অ'কে, আহা। চৰি পাপু, মোৰ পাওঁতে অলপ দেৰিয়ে হৈ গ'ল। একো নাই দিয়া। পিছে তুমি মোক ইমান খৰধৰকৈ কিয় মাতিলা? কিবা প্ৰব্লেম হৈছে নেকি? নে বিকিয়ে আকৌ কিবা গণ্ডগোল লগালে নেকি? নাই তেনেকুৱা কোনো কথা নাই। আচলতে মই তোমাক বেলেগ এটা কথা ক'বলৈহে মাতিছিলোঁ। তাতে তুমিয়েতো মোৰ বেষ্ট ফ্ৰেণ্ড ন? তোমাৰ বাদেনো মোৰ ইয়াত ভাল বন্ধু বুলিবলৈ কোন আছে? আৰু কিছুমান কথা সকলোৰে আগত ক'বওতো নোৱাৰি। তুমি চাগে অলপকৈ হ'লেও বুজিব পাৰিছা মই তোমাক কিয় মাতিলোঁ। বাৰু তুমি কোৱাচোন মোক কিয় মাতিছিলা? নাই প্ৰথম তুমি কোৱা। যিহেতু তুমি মোক ফোন কৰি মাতিছা, প্ৰথম তুমি কোৱা, তাৰপিছত মই ক'ম। হয় নেকি? অ'কে দেন। মানে পাপু, কিছুমান কথা নজনা নুবুজাকৈ কেনেকৈ হৈ যায় ধৰিবই নোৱাৰি। আৰু যিটো কথা মই সপোনতো কল্পনা কৰা নাছিলোঁ, সেই কথা আজি কেনেকৈ হ'বলৈ ধৰিছে মই বুজিবই পৰা নাই, আৰু নিজকে ৰখাবও পৰা নাই। তুমি কি ক'ব বিচাৰিছা? কথাটো খুলি কোৱাচোন। মানে মই বিকিক ভাল পাই পেলাইছোঁ। কি? অঁ পাপু। তুমি পাগল হ'লা নেকি? তুমি নিজেই গম পাইছা নে তুমি কি কৈ আছা? অঁ পাপু, মই বিকিক ভাল পাওঁ। আজি তাক মোৰ মনৰ কথাবোৰ ক'বলৈ ওলাইছোঁ, কিন্তু তাৰ আগতে মই তোমাক কথাখিনি জনোৱাটো উচিত বুলি ভাবিলোঁ। সেইবাবে মই তোমাক ইয়ালৈ মাতিছিলোঁ। তাতে তুমি মোৰ বেষ্ট ফ্ৰেণ্ড। সেইকাৰণে যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগত মই তোমাক নক'লে কাক ক'ম? যিহেতু তুমি সকলো সিদ্ধান্ত ল'লাই, তাতনো মই আৰু কি ক'ম? তোমাৰ সুখে মোৰ সুখ। যদি বিকিয়ে তোমাৰ প্ৰেমৰ লগত কিবা খেলাখালি কৰে, মই তাক কিন্তু সোধাই নেৰিম। পাপু, সি এতিয়া সম্পূৰ্ণৰূপে সলনি হ'ল। এতিয়া সি আগৰ বিকিটো হৈ থকা নাই। সি এতিয়া সহজ সৰল আৰু ভদ্ৰ হ'ল। ৰ'বা, মই তালৈ ফোন এটা কৰি সি ক'ত আছে সুধোঁ। হেল্ল'। হেল্ল' বিকি, তুমি ক'ত আছা? কোন বাৰু? মই ধৰিব পৰা নাই। তোমাৰ পেৰক্ষী। মোৰ পেয়সী? চৰি, এইটো ৰং নম্বৰ। মোৰ তেনে কোনো পেয়সী নাই। মই মন বিকি। মন, তুমি? অঁ মই। বিকি তুমি ক'ত আছা? মই তোমাক লগ কৰিব বিচাৰোঁ। আৰু তোমাৰ অবিহনে মই 1 মিনিটো থাকিব নোৱাৰোঁ। বহুত কথা আছে তোমাৰ লগত। মই তোমাক
নিজৰ কৰিব বিচাৰোঁ বিকি। মন তুমি সঁচাই কৈছানে? অঁ বিকি, মই সঁচাই কৈছোঁ। তুমি কাক নদীৰ কাষলৈ আহা, মই তালৈকে গৈ আছোঁ। ঠিক আছে, আহা। থেংক ইউ বাপু। মন